নমস্কাৰ বন্ধুসকল, মই অজয় পাটগিৰি। আপোনালোকে চাই আছে এপি আছাম ইউটিউব চেনেল। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি নিজে সতৰ্ক হওক আৰু আপোনাৰ সতৰ্কমূলক ব্যৱস্থাই আপোনাৰ নিজৰ পৰিয়ালবৰ্গৰ লগতে ওচৰ চুবুৰীয়া সকলোৰে ওপৰত প্ৰভাৱ পেলাব। ভূমিকম্প অহাৰ আগমুহূৰ্তত আমি কি কৰিব লাগে, কি কৰিব নালাগে, কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে, ক'ত ৰ'ব লাগে, কেনেকুৱা ধৰণৰ সামগ্ৰী আমাৰ হাতত থাকিব লাগে, কেনেকুৱা সামগ্ৰী আমি প্ৰস্তুত কৰি ৰাখিব লাগে তাৰ বিষয়ে জানো আহক। সহজতে পোৱাকৈ খোৱাপানী মজুত ৰাখক। আপোনাক আৰু আপোনাৰ পৰিয়ালক প্ৰয়োজনীয় খাদ্য সামগ্ৰী প্ৰস্তুত ৰাখক। প্ৰাথমিক সাহায্যৰ বাবে, প্ৰাথমিক চিকিৎসাৰ বাবে পিল, দৰৱ, বেণ্ডেড কাপোৰ, মলম আদি সাজু ৰাখক। ভূমিকম্প অহাৰ কোনো নিৰ্ধাৰিত সময় নাথাকে, সেয়েহে এডাল মজবুত ৰছী, এটা টৰ্চ লাইট, এডাল মমবাতি, এখন বেলচা, এখন চিপৰাং আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী সাজু ৰাখক। গৰম পানী কৰা যতন আৰু বাষ্পচালিত সঁজুলিবোৰ বন্ধ কৰি ৰাখক। বৈদ্যুতিক শক্তিৰে চলা সকলো যন্ত্ৰপাতি, সা সঁজুলি বন্ধ কৰি ৰাখক। ঘৰৰ দেৱালত বা বেৰত যদি বেছি ভিৰ বস্তু বা কোনো ধৰণৰ সামগ্ৰী ওলোমোৱা আছে, তাৰ কেনেদৰে আছে তাক নিৰীক্ষণ কৰক বা পৰীক্ষা কৰক। ছাটত বা ঘৰৰ বা ৰুমৰ চাঙত যদি কোনো ধৰণৰ গধুৰ বস্তু উঠাই থোৱা আছে, তাক তলত আনি নমাই থওক। ঘৰৰ ওচৰত থকা চিকিৎসালয়, অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় ক'ত আছে জানি থওক। তাৰ লগতে কাৰ্যালয়ৰ নাম্বাৰ আৰু যোগাযোগৰ সম্পূৰ্ণ ঠিকনা ৰাখক। আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে বা কাষতে থকা সুৰক্ষিত স্থানবোৰ চিনাক্ত কৰি ৰাখক। এনেবোৰ স্থান য'ত ওখ গছ-গছনি, অট্টালিকা বা ইলেক্ট্ৰিক পোষ্ট নাই। মুকলি আৰু বহল স্থানবোৰ চিনাক্ত কৰি ৰাখক। জৰুৰীকালীন নাম্বাৰসমূহ আপোনাৰ মোবাইল ফোনত ছেভ ৰাখক। অসামৰিক প্ৰতিৰক্ষা সংগঠনসমূহক যোগ কৰক। তেওঁলোকৰ অগ্নি নিৰ্বাপক বা উদ্ধাৰ কাৰ্যৰ নিশা কাৰ্যত প্ৰশিক্ষণ লওক, যিয়ে আপোনাৰ পৰিয়ালৰ লগতে গাঁৱৰ আৰু ওচৰ চুবুৰীয়া সকলোৰে সহায় হ'ব। আপোনালোকৰ ঘৰত থকা ৰন্ধন গেছ, বিদ্যুৎ, পানী আৰু বাষ্পচালিত সা সঁজুলি, যন্ত্ৰপাতি আদি সকলো কেনেকৈ বন্ধ কৰে পৰিয়ালৰ সকলোৱে তাৰ বিষয়ে জানিব লাগিব। যিকেইজন পৰিয়ালৰ ডাঙৰ বা বয়োজ্যেষ্ঠ। ভূমিকম্পৰ সময়ত আপোনালোকে বিভিন্ন পৰিস্থিতিত থাকিব পাৰে, যেনে ঘৰত থাকোঁতে বা যান বাহন চলাই থাকোঁতে, ৰাজহুৱা বজাৰ বা টাউনত থাকোঁতে, চিনেমা ঘৰ বা থিয়েটাৰ হলত থাকোঁতে। কি কৰিলে ভাল তাৰ বিষয়ে অলপ জানি থওক। ভূমিকম্পৰ সময়ত আপুনি ভয় আৰু অধৈৰ্য নহ'ব। ঘৰৰ আঁতৰত মুকলি ঠাই ভূমিকম্পৰ সময়ত আটাইতকৈ নিৰাপদ ঠাই। কিন্তু তেনে ঠাই নাথাকিলে ভূমিকম্পৰ সময়ত লৰালৰি বা ঘৰৰ পৰা বাহিৰলৈ যাবলৈ চেষ্টা নকৰিব বা যত্ন নকৰিব। আপুনি যদি ঘৰৰ ভিতৰত থকা সময়ত ভূমিকম্প হয়, তেন্তে আপুনি ঘৰৰ ভিতৰতে থাকক। মজবুত টেবুলৰ তলত বা ঘৰৰ কোণত আশ্ৰয় লওক। আইনাৰ ওচৰৰ পৰা আঁতৰত থাকক। যেতিয়া জোকাৰণি হৈ থাকে, সেই সময়ত চিৰিৰে বা লিফ্টেৰে বাহিৰলৈ ওলাবলৈ চেষ্টা নকৰিব। ভূমিকম্পৰ সময়ত দিয়াচলাই, মমবাতি, লাইটাৰ আদি খোলা জুই ব্যৱহাৰ নকৰিব। যদি আপোনালোকৰ ৰন্ধন গেছ বা খোলা জুই জ্বলোৱা আছে, লগালগ বন্ধ কৰি দিয়ক বা নুমুৱাই দিয়ক। ঘৰৰ বাহিৰত থকা সময়ত যদি ভূমিকম্প হয়, জোকাৰণি শেষ নোহোৱালৈকে আপুনি য'তে আছে তাতে ৰওক। ওচৰৰ নিৰাপদ স্থানলৈ যাওক। ঘৰৰ ভিতৰলৈ অথবা ঘৰৰ কাষেদি লৰি নাযাব, কিয়নো ভূমিকম্পৰ জোকাৰণিত ঘৰৰ যিকোনো পৰিস্থিতি হ'ব পাৰে। যদি আপুনি চলন্ত গাড়ীত গৈ থকা অৱস্থাত ভূমিকম্প আহে, তেন্তে গাড়ীখন নিৰাপদ স্থানত ৰাখিবলৈ দিয়ক আৰু আপুনি গাড়ীৰ ভিতৰতে থাকক। ভূমিকম্পৰ পাছত কি কৰিব? ভূমিকম্পৰ পাছত আপোনাৰ ঘৰৰ পানী, বিদ্যুৎ আৰু গেছ লাইন পৰীক্ষা কৰাওক। পাৰিলে বন্ধ কৰিয়ে ৰাখক। বন্ধুসকল, পৃথিৱীখনক প্ৰাকৃতিক দুৰ্যোগে চাৰিওফালৰ পৰা আৱৰি ধৰিছে, লগতে মহামাৰী কৰোণায়ো। এই মহামাৰী কৰোণাৰ পৰা বাচিবলৈ আমি চৰকাৰে দিয়া নীতি নিৰ্দেশনা মানি চলিব লাগিব। বন্ধুসকল,
সকলোৱে ঘৰতে থাকক, সুস্থ থাকক, তাকে কামনা কৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে মই দিয়া ভিডিঅ'বোৰ পোনপ্ৰথমে আপুনি পায়।